ঘৰৰ সকলোখিনি ৰীতি নীতি শেষ কৰি এইপিনে আকৌ আহি পালোহি ভৱনলৈ বুলি। ভৱন মানে আমাৰ বিয়াখন হৈছিলে মন্দিৰতে। আৰু আহি পাই দেখিলোঁ এয়া দিনৰ সাজৰ যা যোগাৰ চলিছে। আৰু সৌপিনে আকৌ আমাৰ দৰা কইনা বহিছেহি বিয়াত। বিয়াৰ ৰীতি নীতি লগতে বিয়াৰ কিছু কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈও আগবঢ়াইছোঁ, চাই যাবচোন দেই। লগতে তেওঁলোকৰ যাতে যুগ্ম জীৱনটো ভালদৰে পাৰ হয়, লগতে অনাগত দিনবোৰ যাতে সুখেৰে পাৰ হয়, তাৰ বাবেও আপোনালোকে অকণমান আশীৰ্বাদ দি থৈ যাব। এইপিনে দেখিছেনে সকলোখিনি নিয়ম আমাৰ পূৰা একদম মানে অসমীয়া ৰীতি নীতিৰ মাজেৰে আমাৰ সকলোখিনি নিয়ম কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু বিয়াৰ মাজতে এনেদৰে দুই এখনমান ফটো ভিডিঅ' ময়ো লৈ লৈছোঁ, লগতে আপোনালোককো দেখুৱাইছোঁ। এনেদৰে অসমীয়া সমাজত যিবোৰ পৰম্পৰা আছে তাৰে কিছু কিছু মুহূৰ্ত আমি কিছু নিয়ম আমি কৰিবলৈ চেষ্টা কৰিছোঁ, যিখিনি আমাৰ সক্ষম হয় আৰু যিখিনি আমি জানো সেইখিনিহে কৰিব চেষ্টা কৰিছোঁ। বাৰু, আজিৰ বাবে দিনৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। পিছৰ খণ্ডটোত ৰাতিৰ ভিডিঅ'টো আগবঢ়াম। তেনেহ'লে চাই থাকিব, লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।